এইবাৰ সাংবাদিকৰ কথা শুনি খঙত অগ্নিশৰ্মা হৈ পৰিছে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈয়ে সাংবাদিকক দিছে নীতি শিক্ষা। লুৰিণজ্যোতি গগৈয়ে সাংবাদিকক কৈছে এয়া কমন চেন্সৰ কথা, এনে কমন চেন্সৰ কথা সুধিব নালাগে। আচলতে এনে কি প্ৰশ্ন কৰিছিলে সাংবাদিক গৰাকীয়ে যাৰ বাবে লুৰিণজ্যোতি গগৈ খঙত অগ্নিশৰ্মা হৈ পৰিছিল, আৰু সাংবাদিক গৰাকীক পাছত কি প্ৰত্যুত্তৰ দিছিল চাওঁ আহক। কমন চেন্সৰ কথা, আপোনাৰো কমন চেন্সৰ কথাটো সুধিব নালাগে। এইটো এটা ব্যক্তিগত বিষয়, ব্যক্তিগতভাৱে হয়। মই মানুহজনহে ৰাজহুৱা, বিষয়টো ব্যক্তিগত। আচলতে এটা কথা সকলোৱে জানিব বিচাৰিছে লুৰিণজ্যোতি গগৈয়ে বিয়া কেতিয়া পাতিব। আপোনাৰ কথা ইতিমধ্যে যথেষ্ট চৰ্চাও হৈছিল, এই বছৰতে বিয়া পাতিব। নাই, সেইবোৰ ব্যক্তিগত জীৱনৰ কথা আপুনিও সোধাটো উচিত নহয়। ব্যক্তিগত জীৱনৰ বিষয়বোৰ ব্যক্তিগতভাৱে ৰাখিব লাগে, আৰু ৰাজহুৱা যিসকলে কৰিছে, আপুনি এজন ৰাজহুৱা মানুহটো সেইকাৰণে নাই, এইটো ব্যক্তিগত বিষয়। ৰাজহুৱা ব্যক্তি হ'লে বিষয়টো ব্যক্তিগত। বিয়া নেপাতে এইটো এটা মানুহৰ কমন চেন্স থাকিব লাগে। কমন চেন্সৰ কথা, আপোনাৰো কমন চেন্সৰ কথাটো সুধিব নালাগে। এইটো এটা ব্যক্তিগত বিষয়, ব্যক্তিগতভাৱে হয়। মই মানুহজনহে ৰাজহুৱা, বিষয়টো ব্যক্তিগত।